বন্ধুসকল, আধুনিক সুবিধাবোৰ মানৱ জীৱনৰ বাবে যিমান লাভদায়ক সিমান ক্ষতিকাৰকো হ'ব পাৰে। গেছ চিলিণ্ডাৰ ঠিক এনেকুৱা এটা বস্তু। গেছ যোগানৰ ফলত যেনেকৈ ৰন্ধা-বঢ়াকে আদি কৰি আমাৰ দৈনন্দিন জীৱন বহুত সহজ হৈ গৈছে, যদিও ইয়াৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈ বহুতো মানুহৰ মৃত্যু প্ৰায়ে হোৱা দেখা যায়। গেছ চিলিণ্ডাৰ ফাটি মানুহৰ মৃত্যু হোৱাৰ খবৰ আমি প্ৰায়ে পায়ে থাকোঁ। গতিকে গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে আমি সাৱধানতা অৱলম্বন কৰাটো অতি আৱশ্যক। গেছৰ কোনো ধৰণৰ সৰু সুৰা লিকেজ হোৱাৰ সন্দেহ হ'লে আমি সাৱধান হোৱাটো উচিত। আজি আমি ক'বলৈ গৈ আছোঁ গেছ চিলিণ্ডাৰৰ এনেকুৱা এটা চিক্ৰেট যিটো জনাৰ পিছত আপুনি হয়তো গেছ চিলিণ্ডাৰ লিকেজৰ হোৱাৰ লগতে গেছ চিলিণ্ডাৰ ফাটি যোৱা দৰে দুৰ্ঘটনাৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰিব। আহক তেতিয়াহ'লে জানো কি এই চিক্ৰেটটো হ'ল, আপুনি হয়তো লক্ষ্য কৰিছে গেছ চিলিণ্ডাৰৰ ওপৰত ৰেগুলেটৰটো যে লগোৱা হয় তাত 3টা জইন থাকে আৰু যিটোৰ সহায়ত ওপৰৰ অংশটো অৰ্থাৎ হেণ্ডেলটো লগোৱা থাকে। সেই জইন 3টাৰ যিকোনো এটাত আপোনাৰ A20 বা B20 বা C22 বা D22 এনেকুৱা কিছুমান নাম্বাৰ লিখা থাকে। আমি বেছিভাগ মানুহেই নাজানো যে কোম্পানীৰ পৰা এই নাম্বাৰবোৰ কিয় লিখি দিয়ে, হয়নে? কিন্তু আপুনি নাজানে যে এই নাম্বাৰটো আপোনাৰ জীৱনৰ সুৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আহক আমি জানো এই নাম্বাৰবোৰ কি আৰু এইবোৰ কোম্পানীৰ পৰা কিয় লিখি দিয়ে। এই নাম্বাৰবোৰ হ'ল আচলতে চিলিণ্ডাৰৰ এক্সপায়াৰী ডেট, আৰু উক্ত এক্সপায়াৰী ডেট পাৰ হৈ গ'লে চিলিণ্ডাৰটো লিকেজ হোৱাৰ লগতে ফাটি যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এতিয়া কথাটো হ'ল, আপুনি আপোনাৰ চিলিণ্ডাৰৰ এক্সপায়াৰী ডেট এই নাম্বাৰবোৰৰ পৰা কেনেকৈ গম পাব? গেছ চিলিণ্ডাৰবোৰৰ এক্সপায়াৰী নাম্বাৰবোৰ সাধাৰণতে ABCD এই 4 ভাগত ভাগ কৰা থাকে, অৰ্থাৎ এবছৰক 4 ভাগত ভাগ কৰি চিলিণ্ডাৰবোৰৰ এক্সপায়াৰী ডেটবোৰ দিয়া হয়। জানুৱাৰীৰ পৰা মাৰ্চলৈ বনোৱা চিলিণ্ডাৰবোৰক A কেটেগৰীত আৰু এপ্ৰিলৰ পৰা জুনলৈ বনোৱা চিলিণ্ডাৰবোৰক B কেটেগৰীত, এনেকৈ ABCD এনেকৈ 4টা ভাগত এবছৰক ভাগ কৰি চিলিণ্ডাৰবোৰৰ এক্সপায়াৰী ডেটবোৰ দিয়া হয়। অৰ্থাৎ যদি আপোনাৰ চিলিণ্ডাৰটোৰ ওপৰত A20 বুলি লিখা আছে তেতিয়াহ'লে আপোনাৰ চিলিণ্ডাৰটো 2020 চনৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত এক্সপায়াৰ হৈ যাব আৰু ইয়াৰ পিছত চিলিণ্ডাৰটো ব্যৱহাৰ কৰাটো বিপদজনক হ'ব পাৰে। অৰ্থাৎ এক্সপায়াৰী ডেট পাৰ হোৱাৰ পিছত চিলিণ্ডাৰটোৰ লিকেজ হোৱাৰ লগতে ফাটি যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। গতিকে বন্ধুসকল, আজিৰ পৰা গেছ চিলিণ্ডাৰ ঘৰলৈ অনাৰ আগত এক্সপায়াৰী ডেট চাবলৈ নাপাহৰিব। আমাৰ অলপ সাৱধানতাৰ ফলত নিজৰ লগত পৰিয়ালৰ বাকী মানুহৰ এখন ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব পাৰিম। আৰু যদি আপুনি ভাবে যে আপোনাৰ বন্ধুসকলেও এই কথাবোৰ জনা দৰকাৰ, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিবলৈ কিউৰিয়াছ আছাম চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ। জয় আই অসম।